হেল্ল' গাইছ আজি আহিছোঁ বজাৰত যাব বহুত দিনৰ পৰা বজাৰত যোৱা নাছিলোঁ আৰু মায়েও ক'লে কিবা কিবি লৈ আহ যায় পিছে মই অকলে নাযাওঁ ৰ'ব মোৰ লগত ধনঞ্জয় আৰু লৈ আন যাব ধনঞ্জয় মানে পেন এটা চিলাব লাগে আৰু এইফালে ৰখি আছে লৈ আন মানে আমাৰ ঘৰৰ পৰা লৈ আনহঁতৰ ঘৰ 3-4 কিলোমিটাৰ মানে হৈ যাব সেইটো কাৰণে ইয়াক ফোন কৰি ইয়াতে ৰখি থাকিব দিছোঁ আৰু এতিয়া আমি তিনিজনে লগ হৈ ফাৰ্ষ্ট কামটোৰ কাৰণে যাই আছোঁ মানে ধনঞ্জয় পেনটো চিলাবলৈ আৰু আহি পালোঁ দোকান ইয়াতে এতিয়া ইয়াৰ পেনটো থৈ যাওঁ পেনটো এনে আমি এতিয়াই লৈ যাম বুলি ভাবিছিলোঁ কিন্তু দোকানীজনক দিয়াক দোকানীজনে ক'লে অলপ টাইম ৰখিব লাগিব তাতে আমি এনেই মিছামিছিকৈ ৰৈ থাকাতকৈ ইহঁতক ক'লো ব'ল বজাৰৰ পৰাই আহোঁ আগত আৰু এনেকুৱা আহি পাই গ'লো বজাৰ ইয়াতে ধুনীয়াকৈ চাইকেল এখন পাৰ্ক কৰি থলোঁ আৰু বজাৰত আহি পাই ফাৰ্ষ্ট মই মাক ফোন লগালোঁ কাৰণ মোৰ পাহৰা অভ্যাসটো বেছিহে গাইছ আৰু এনেকৈ আমি ফাৰ্ষ্ট আলু ল'ব আহি গ'লোঁ আৰু খুৰাহঁতক ক'লো এবাৰ হাই দি দিয়ক বুলি আৰু খুৰাহঁতে পুৰা প'ষ্ট দিছে ফটো আৰু খুৰাহঁতে এনেকুৱা অলপ ধেমালিও কৰিব ধৰিলে মানে কেমেৰাটো ওলোৱা দেখি খুৰাক ক'লো অলপমান ধেমালি কৰি দি বুলি সেইটো কাৰণে খুৰাই এটা খুৰাক আলুটো খুৱাই দিব ওলাইছে আৰু আমিও এনেকৈ ধেমালি কৰি বজাৰ কৰা হৈ গ'ল এতিয়া আহি গৈছোঁ আমি মিঠাই নিব মানে মা আৰু পেহীয়ে মিঠাই লৈ যাব কৈছে আৰু এনেকৈ আহি আমি দোকানত কিবা কিবি খাব ধৰিলোঁ ফাৰ্ষ্ট লৈ ল'লোঁ ফুচকা তাৰপাছত খাম আমি কুঁহিয়াৰ ৰস মানে আজি যিহেতু গৰম দিছে সেইকাৰণে কুঁহিয়াৰ ৰস খাম বুলি ক'লে ইহঁতো